যোৱাকালি আমি আশ্ৰমত আহি গৈছিলোঁ। আপোনালোকে দেখা পাইছে এইটো হৈছে আশ্ৰম আৰু লগতে আছে ৰাম মন্দিৰ ইফালে। তো যোৱাকালি আমি থাকিলোঁ ইয়াতে। তো ইয়াতে মজাকৈ আমি ধুনীয়াকৈ হ'লোঁ মানে এজন দুজন তিনিজন আমি তিনিজন ইয়াতে পৰি থাকিলোঁ। আৰু ইয়াত যিমানে যাত্ৰী আহে মানে চব ইয়াতে হৈ আপোনালোকে দেখিব পাইছে। কোনোবাই যদি বলবম যায় বা ক'ৰবাত কিবা যাত্ৰা কৰে তো ইয়াতে আহি থাকে মানে। তো আজি ইয়াৰ পৰা আমি যাবলৈ ওলাই দিম। আৰু আজি এটা দুখৰ কথা আছে, এমাহৰ পৰা মহাদেৱে আমাৰ লগত ৰাইড কৰি আছিলে, কিন্তু এতিয়া মহাদেৱে নিজৰ ৰাস্তাত যাব আৰু আমি নিজৰ ৰাস্তাত যাম। তো বলক এতিয়া ইয়াৰ পৰা ওলাই যাম। আৰু এটা কথা হৈ গ'ল, মোৰ চাইকেলটো বাৰ বাৰ পাম্প মাৰিব লগা হৈছে, মানে পামচাৰ হৈ আছে একেবাৰে চাইকেল। এতিয়া পাম্প মাৰিছিলোঁ, এতিয়া কমিলে চক, কি ক'ম আৰু গাইছ মন্দিৰৰ পৰা এতিয়া আমি যাবলৈ ওলাইছিলোঁ। আৰু ইয়াতে দাদা এজন পাইছোঁ, মানে দাদাজন হৈছে ইয়াৰে হয়, গুজৰাটৰে হয়, কিন্তু দাদা মানে অসমীয়া কথা জানে, কেনেকুৱা জানে আমি এতিয়া জানিম দেই। আছামৰ হয় মানে। নমস্কাৰ দাদা। নমস্কাৰ। ভালনে? ভাল ভাল। তোমাৰ কি খবৰ? মোৰ খবৰ মজা, ভালে আছে। মানে গুজৰাটৰ হয়, কিন্তু যোনজনী মানে বাজনী মানে এওঁৰ ওচৰত বিয়া সোমাইছে, তো মানে অসমীয়া জানে মানে। ইমান নাজানো, অলপ অলপ জানো। অলপ অলপ জানে। কোনে শিকাই দিলে? মোৰ কইনা। কইনা মোৰ কইনা হৈছে। আমাৰ ঘৰৰ ওচৰত ধমধমাৰ হৈ পায়। তো আমি এতিয়া বাহঁতৰ ঘৰলৈকে আছোঁ, ভাত খাব মাতিছে মানে। ক'ত ক'ত আলহী ওলাই যোৱা আছে মানে গুজৰাটত অকল নিজৰ মানুহে পাই আছোঁ, তো বহুত বেছি ভাল লাগিছে মানে। মোৰ কইনা নলবাৰী ধমধমা স্কুল কে পাছ। আপুনি অসম গৈ থাকে? দুটাবাৰ। অসমীয়া মানে চব বুজি পায়, ক'ৰবাত অলপমান ক'বলৈ কিন্তু অলপমান প্ৰব্লেম হৈ যায়। ইমানে গৰম উঠিছে, কিবা লাগি আছে মানে একেবাৰে গোটেই ভিতৰত মানে ঘামি খতম হৈ গৈছোঁ মই মানে। তথাপিও গৈ আছোঁ আৰু এনেকৈ ক'ৰবাত ৰাস্তা ভাল সুবিধা পাম গা ধুবলৈ, গা ধুই ল'ম মানে বহুত গৰম লাগিছে। তো গাইছ এতিয়া আমি ৰাস্তাতে পাৰ হৈ গৈ থাকোঁ, দেখি দাদাজনে মাতিলে। দাদাজনৰ দোকান আছে, তো দাদাজনে আমাক কিবা খাবলৈ মাতিলে। भैया कैसे हैं आप? बढ़िया बढ़िया। अच्छा है। अच्छा, तो क्या खिलाएंगे अभी हमको? आपको जलेबी खाना, आपका भैया ने बोला जलेबी खिलाना है। हाँ जलेबी, जलेबी खाने से मतलब इतना भूख नहीं लगता है। तो मुझे जलेबी खाई लो मैंने, या जलेबी खाऊंगी तो ना गाठिया खा ली। गाठिया मैंने मीठा खाना है, मीठा है। চেনি খোৱা মানুহ তো মিঠা ভাল পায় মানে। ফাইনেলি গাইছ জামনগৰত আহিতো পাই গ'লোঁ। আৰু জামনগৰৰ পৰা এতিয়া গৈ আছোঁ মানে বাইজনী ঘৰলৈ, মানে আমাৰ অসমৰে হয়। বাইজনী মানে ভাত খাবলৈ মাতিছে, তো সিহঁতৰ ঘৰলৈ গৈ আছোঁ। ইয়াৰ পৰা আৰু 5 কিলোমিটাৰ আছে। তো বলক আৰু আপোনালোকে এবাৰ চাওক জামনগৰৰ ভিউ। তো আগত মেইন টাউন আছে, তো এতিয়া জাষ্ট এণ্ট্ৰি কৰিছোঁহে জামনগৰ। গাইছ এটা জু দেখা পাইছোঁ, মানে জুত এতিয়া আমি দেখা পালোঁ নীল গাই। আপোনালোকে চাওক, এইফালে জুম কৰি দিছোঁ, এইফালে চাওক নীল গাই ঘূৰি আছে। এইটো নীল গাই কেইটা মানে মোক দেখি পলাইছে মানে। ইয়াত মোৰ চাইকেল আহি ৰখাই দিলে, ইয়াত ওচৰতে আছিলে মানে, পলাইছে এতিয়া। মহাদেৱে জানে আপোনালোকে আগৰ পৰাই যে সি কেনেকুৱা মেপ চাই, এনেকুৱা মেপ চাই এনেকুৱা ৰাস্তা লৈ আহে, ক'ৰবাত অফ ৰ'ডিং কৰা হয়। এতিয়া আমি অফ ৰ'ডিং কৰি আছোঁ, দেখিছে মোৰ চাইকেলখন অফ ৰ'ডিং চাইকেল নহয় একচুৱেলি, তথাপিও অফ ৰ'ডিং কৰি আছোঁ মানে। পামচাৰ হৈ আছে মানে, বেছি অফ ৰ'ডিঙত চলালে মানে আৰু 2-3টা পামচাৰ ওলাব মানে। তো মজাকৈ আমি বাইহঁতৰ ঘৰতে আহিলোঁ। বাই আছে এইফালে আৰু এইফালে ভণ্টি আছে, আৰু দুটা আমি ব্লগিং কৰিছোঁ। কি কৈছে ই জানে, মই কি কৈছোঁ মই জানো। এইফালে আহি গ'ল, পাপৰ আছে, তাৰপিছত এইফালে আলু চাটনি আছে, তাৰপিছত এইফালে এইটো কি কয় বাই, মুগ দাইল চব্জি, তাৰপিছত আৰু ভাত আছে, এইফালে দালি আছে। মজাই খাই লওঁ ভাতটো। আৰু মই বেছি ভাত খাবলৈ নোৱাৰোঁ চাগে, মোৰ ভাত খাবলৈ মন যোৱা নাই মানে। চাহ খালোঁ যে অলপ আগত, মুখটো মিঠা মিঠা হৈ আছে মানে। মজাকৈ খালোঁ এতিয়া আমি ৰঙা চাহ, আৰু আপোনালোকে দেখিব পাইছে এয়াই হৈছে ৰঙা চাহ। মজা খালোঁ, একে অসমৰ মানে মনত পৰি গ'ল। মানে ঘৰত থাকিলেতো ৰঙা চাহে খোৱা হয়, তো বহুত বেছি ভাল লাগে। তো এতিয়া মানে মই যাবলৈ কাৰণে ওলাইছোঁ। ক'ত গৈছে নাজানো, মোক লগত লৈ গৈছে, তাতে যাম। জোতা গোন্ধাইছে, মোজা গোন্ধাইছে, স্পৰ্টিং গোন্ধাইছে। তো ফাইনেলি গাইছ আমি যাবলৈ কাৰণে ওলাই গ'লোঁ। আৰু এই দাদাজনে আপোনালোকৰ হয়তো চিনি পাইছে, মানে সেইদিনাখন দিহঁতৰ লগত ষ্ট্ৰীট পাৰফৰ্মেঞ্চ কৰিছিলে যে, এতিয়া ক'ত লৈ গৈছে সেইটোৱে জানে। আমি এটা বাইকত হিৰ' হণ্ডাত 4জন উঠি গৈছোঁ মানে। সেইকাৰণে গাইছ সস্তীয়া বাইক ল'ব, 4-5জন বিন্দাছ উঠি যাব পাৰিব। দামী বাইক লৈ লাভ নাই, কাৰণ 1-2জনে উঠিব পাৰিব। আৰু তেল ভৰাওঁতে তাত আপোনালোকৰ আধা আধি পইচা তাতে খৰচা হৈ যাব। ৰাহি ভাইয়াহঁতৰ ঘৰত আহি পাই গ'লোঁ, আৰু ইয়াতে চবেই নিজৰ কালা দেখাইছে। এই ল'ৰাজন চক একদম ৰবট লিখা ডান্স কৰিছে, কি খাতাৰনাক। আৰু ইফালে ৰাহি ভাইয়া আহি গ'ল, ইও এতিয়া বহুত খাতাৰনাক ডান্সাৰ হয় যেন। তো ইও মজাকৈ নিজৰ কালা দেখালে। তাৰপিছত আকৌ এইফালে দিগন্ত আহি গ'ল, দিগন্ত নিজৰ কালা দেখালে, যিকেইটা ইয়াৰ টেলেণ্টটো সেইকেইটা শ্ব' কৰিলে। মজা লাগি গ'ল মানে একেবাৰে। তাৰপৰা বাইহঁতৰ ঘৰলৈ আহিলোঁ, আৰু বাইহঁতৰ ঘৰত আহি আমাক দি দিলে ভাত খাবলৈ কাৰণে। সেইফালে এতিয়ালৈ ভাত দিয়া নাই, সেইফালে ভণ্টিয়ে বাঢ়ি আছে। তো সেই ভণ্টি ভাত দিয়া। তো দেখিছে ভণ্টি মৰম,
তো আমাক দিছে ভাত, তো এইফালে কবি আছে। আজি কি বনাইছা খাবলৈ? কবিৰ সম্ভাৰা ভাত আৰু আলু মটৰৰ আঞ্জা। দিছে, তো দি আছে ভণ্টিয়ে। তো এতিয়া চব্জি আনিবা আকৌ দেই। গুড মৰ্ণিং গাইজ। আজি মোৰ চাইকেলটো পামচাৰ হৈ গ'ল, মানে ৰাতিপুৱা চাইকেল ঠেলি গৈ আছোঁ। ইমানেই ডাঙৰ পামচাৰ হ'ল যে পাম মাৰিলেও পাম নৰখিছে। ৰাতিপুৱা চাইকেল ঠেলি গৈ আছোঁ। ল'ডো ইমান আছে আৰু চাইকেল মানে ল'ডো বহুত দি থৈ দিছোঁ আৰু চকাইকে চেপেটা হৈ গৈছে। মানে চাইকেলৰ দোকান বিচাৰি মানে অৱস্থাও বেয়া হৈ গৈছে। চাইকেলৰ অৱস্থাটো একেবাৰে নাই, আমাৰ অৱস্থা বেয়া হৈ গৈছে। 3টা দোকান আছে ওচৰতে এইখিনিতে, কিন্তু এতিয়া নোখোলে, মানে অলপ দেৰিকৈ খুলিব। তো ইয়াৰ এটা দোকান আছে, এইটোৱে দোকান হয় চাগে। তো ইয়াত আহিব, ইয়াত মানে অলপ সোনকালে আহে। তো অলপ সময় ৰখি আছোঁ কেতিয়া আহে। তো চাইকেলখন ইয়াতে থৈ লওঁ আৰু কিবা এটা খাই আহোঁ মানে। তো আহি গ'লোঁ গাঠিয়া খাবলৈ কাৰণে, আৰু আপোনালোকে দেখা পাইছে এইফালে হৈছে গাঠিয়া। মজাকৈ গৰম আছে গাঠিয়া, খুব ফেভৰেট হৈ গৈছে মোৰ দিনে দিনে। নামটো যেনেকুৱা বস্তুটো তেনেকুৱা। আৰু এইফালে দেখিব পাইছে আপোনালোকে চব্জি আছে, ফুলকবি আছে, এইটো কি কবি আছে নাজানো, এইটো চাটনি আছে। আৰু এইফালে আমাৰ দাদা আছে, মানে বনাই আছে গাঠিয়া। আজি মোৰ হ'ল এটা দুখৰ কথা হ'ল যে কথাটো মোৰ ৰকেট বহুত বেমাৰী হৈ গৈছে, বহুত বেমাৰী। তো এই ৰকেটকে মই আনিলোঁ বনাবৰ কাৰণে, আৰু এতিয়া মই বৰ্তমান ৰকেটক বনাই আছোঁ। ৰকেটক বনাই ডাইৰেক্টলি ওলাই আহিলোঁ, কিন্তু ৰকেটক বনালে এটা ভুল কৰি দিলে। মানে হেণ্ডেলটো মানে এক চাইডে বহুত টানিছে। মানে আগতে মানে এক চাইডে টানা নাছিলে, এতিয়া মানে ৰকেটক মানে এক চাইডে হেণ্ডেলটো পুৰা টানি আছে। এয়াই হৈছে জামনগৰ চিটি। তো এতিয়া ইয়াৰ পৰা আমি ওলাই আছোঁ। তো আজি আমাৰ ৰাজকোট যোৱা প্লেনিং আছিলে, কিন্তু মহাদেৱৰ লগত আজি দিনটো আমাৰ থকা হ'ব। তো কালিয়ে মহাদেৱক এই মানে আমাৰ লং হ'ব অলপ, যোনটো ৰাস্তা দি আমি এতিয়া গৈ আছোঁ। কিন্তু মহাদেৱক মানে এৰিবলৈ মন যোৱা নাই, সেইকাৰণে আজিৰ দিনটো লগতে থাকিম। 5-10 কিলোমিটাৰ লং হ'লেও একো নাই, মহাদেৱৰ মানে লগত থাকিম মানে দিনটো। মানে আজি ৰাতিটো লগতে থাকিম আৰু। জামনগৰৰ এটা ফেমাছ বস্তু খাবলৈ আহি গৈছোঁ, মানে এইটো দেখিব পাইছে আপোনালোকে। এইটো কি বুলি কয়, জাম কি বুলি কৈছিলে পাহৰি থাকিলোঁ। কিয়া নাম হে ইছকা? নাম কিয়া থা ইছকা? পকন। তো পকন বুলি কয় এইটো, মানে পুৰা ফেমাছ মানে জামনগৰ পাকন পুৰি বুলি কয়। তো আজি নতুন কিবা এটা খাই চাওঁ আৰু নতুন আপোনালোকক দেখাম মানে মোৰ খোৱাটো। যিহেতু কালি 15 আগষ্ট, কালিতো মই দেশ বচাবৰ কাৰণে যাব লাগিব, কাৰণ ছুপাৰমেন যিমানে আছে আমাৰ অসমত সকলোকে ইনভাইট কৰিছে। মানে ইয়াত যিমানে ছুপাৰমেন আছে সকলোৰে এটা দায়িত্ব থাকে যে নিজৰ দেশখন বচাবৰ কাৰণে। সেইটো কাৰণে কালি মই ৰাইড নকৰিম, কালি মই দেশ বচাবৰ কাৰণে যাম, কাৰণ মই এজন নকওঁ দেই এতিয়া, মই নহ'লে ভাইৰেলৈ যাম মই গোটেই। দেখিব পাইছে একে সূতা ওলাই গৈছে, মানে গোটেই ফাটি গৈছে। তো নতুন এটা ল'ব লাগিব, তো নতুন এটা ল'ম এতিয়া। ভাৰত মাতা কি ৱাও। মানে কালি যিহেতু 15 আগষ্ট, সেইবাবে মানে আজি সিহঁতৰ ৰেলী চলি আছে। মানে অলপ আগতে ইমান গৰম দি আছিলে, কিন্তু এতিয়া আকৌ ৱেডাৰ চেঞ্জ কৰি দিলে। আপোনালোকে দেখিব পাইছে ডাৱৰে এতিয়া গোটেই আগুৰি ধৰিলে, মানে এতিয়া বৰষুণে দিব চাগে। তো সোনকালে আমি ভাল এখন ঠাইত যাম, য'ত নেকি অলপমান আমি চেফটি পোৱা জেগাত। তো ইহঁতে মানে যোৱা নাই, মানে মই বল কৈছোঁ, সেইটো যোৱা নাই, ৰখি আছে। ঐ ব'লা চলো। এভাগ আশ্ৰমত আহিছিলোঁ, আৰু এই আশ্ৰমতে বহুত সময় শুলোঁ। মানে যিহেতু মানে ৰাতি শোৱাটো আমাৰ কম হয়, সেইটো কাৰণে দিনতো শুব লগা হয় অলপ চলপ। তাৰপিছত ইয়াতে অলপ দেৰি বাগৰিলোঁ, শুলোঁ। তাৰপিছত এতিয়া ইয়াৰ পৰা আমি ওলাই যাম। এতিয়া আমি অলপ দূৰ প্ৰায় 3 কিলোমিটাৰমান গ'লে মানে মহাদেৱক আহিব লাগিব। মহাদেৱে বেলেগ এটা ৰাস্তা আছে, আমাৰ ৰাস্তাটো বেলেগ। মানে এতিয়া ভাবিছোঁ মহাদেৱক আজি নেৰো নেকি, আজি ৰাতিটো লগতে থাকিম নেকি, এনেও ৰাতি হ'বলৈ হৈছে মানে। তো ভাবিছোঁ যে আজি ক'ৰবাত ভাল এটা আশ্ৰমত যাম, ভাল জেগা এনেকৈ আশ্ৰম পালে মানে তাত গৈ থাকিম বুলি ভাবিছোঁ। মানে আগত দুটা আশ্ৰম আছে, ইয়াত মানে কি হ'ল মানে খোলা মেলা আছে গোটেই। তো ইয়াত মানে অলপমান প্ৰব্লেম হ'ব, বৰষুণ আহি গ'লে মানে অলপ দিগদাৰ আছে। সেইটো কাৰণে ভাল আশ্ৰম এটা আগত আছে, মানে আগত আৰু 2টামান আশ্ৰম আছে, তালৈ যাম বুলি ভাবিছোঁ। মানে কি হৈ জানো, সেইটো কি কৰে জানো, যায় নে নাযায়। দেখাইছোঁ এইটো এটা তিনিআলি আছে, এইটো হাইৱে হৈছে, আৰু এইফালে ভিতৰৰ ফালে এটা ৰোড যায়। মানে ইয়াৰ পৰা আমাৰ মহাদেৱক এৰিব লাগিব, মানে ইয়াৰ পৰা আমাৰ এয়াই নেকি শেষ বিদায় বুলি কয় যে, সেইটো কুচমত এটা ভিৰ বনাব লাগিব মহাদেৱৰ লগত। মহাদেৱে মানে একে কান্দো হৈ আছে। তো আজি ৰাতিটো লগতে থাকিম বুলি ভাবিছোঁ। মানে এতিয়া আৰু সময়টো এতিয়া বহুত বেছি হৈ গৈছে, যিহেতু ই বেছি দূৰ নাযাবই, 10-15 কিলোমিটাৰ যাব। তাৰপিছত মানে ক'ৰবাত থকা জেগা বিচাৰিব লাগিব, আন্ধাৰ হৈ যাবতো। সেইটো কাৰণে ভাবিছোঁ আজি আমি ইয়াতে ক'ৰবাত থাকিম নেকি লগতে আজি ৰাতিটো। তাৰপিছত কালিৰ পৰা লাহেকৈ আমাৰ হ'ব আৰু এয়াই নেকি শেষ বিদায়। এতিয়া ৰাতি হ'বলৈ লৈছে, আৰু সেইটো কাৰণে আজি লাষ্ট টাইম আমি ক'ৰবাত থকা ব্যৱস্থাটো কৰিব লাগিব। এতিয়া সেইটোলৈ পোৱা নাই, কিবা এটা খাবৰ কাৰণে আহিছোঁ। প্ৰথমে আমি কিবা এটা খাই লওঁ। মানে এতিয়া অৰ্ডাৰ দিছোঁ, এইটো বাৰা পাওঁ নে কি কয় সেইটো,
বাৰা পাও ছটা পাও ৰাতি এনেকুৱা জ্বালা দিম তোক দি আমি থকা জেগা নাপালোঁ মানে আমি গেষ্ট হাউচত ৰখি আছোঁ তো মানে এতিয়া খানা খাবলৈ আহিলোঁ হোটেলত এখনত তাৰপিছত আপোনালোকে দেখি পাইছে এইফালে ৰুটি আছে ঘেঁহু ৰুটি আৰু চব্জি আছে তো পেট ভৰাই খাব মানে যিমান পাৰা পেট ভৰাই খাব পাৰিম মানে ৰুটি যিমান পাৰোঁ খাই থাকিব পাৰিম মানে ইয়াত মানে আনলিমিটেড মানে আৰু 100 টকা মানে 1 টকা যিমান পাৰোঁ খাম মানে এইফালে দেখি পাইছে কি চব্জি আছে আপোনালোকে চাওক চব গুজৰাটী থালি এইটো মানে চব তেল মানে ইয়াত কি হ'ল মছলা আৰু তেলটো বহুত বেছি দিয়া থাকে মানে আৰু চাচটোতো মেইন চাচটোতো আগতে থাকে